পৰম শ্ৰদ্ধাৰ আজিৰ শিশু দিৱস উপলক্ষে আয়োজিত আজিৰ সভাৰ শ্ৰদ্ধাৰ সভাপতি মহোদয়, মঞ্চত উপবিষ্ট আমাৰ বিদ্যালয়ৰ শ্ৰদ্ধাৰ শিক্ষকসকল, লগতে উপস্থিত দূৰ-দূৰণিৰ পৰা অহা আমন্ত্ৰিত অতিথিসকল আৰু মোৰ সন্মুখত বহি থকা মোৰ সৰু ডাঙৰ ধাৰাবাহিক ভাই ভণ্টিসকল, আজি মই ইয়াত থিয় হৈছো শিশু দিৱস উপলক্ষে দুআষাৰ ক'বলৈ। ইয়াৰ মাজত যদি কিবা ভুল ভ্ৰান্তি হয় আপোনালোকে কোমল মনেৰে শুধৰাই ল'ব। পোনপ্ৰথমে সকলোকে শিশু দিৱসৰ আন্তৰিক শুভেচ্ছা ও অভিনন্দন জ্ঞাপন কৰিছো। আজি 14 নৱেম্বৰ, আজিৰ দিনটোতে আমাৰ সকলোৰে জ্ঞাত পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্ম হৈছিল। তেখেতৰ দেউতাকৰ নাম আছিল মতিলাল নেহৰু আৰু মাতৃৰ নাম আছিল স্বৰূপৰাণী। পণ্ডিত জৱাহৰলাল নেহৰুৱে শিশুসকলক বৰ মৰম কৰিছিল আৰু তেখেতৰ দৈনন্দিন জীৱনৰ কৰ্মসূচীৰ এক অন্যতম কৰ্ম আছিল শিশুসকলৰ মাজত কিছু সময় কটোৱা। তেখেতে কৈছিল যে আজিৰ শিশু কাইলৈ দেশৰ নাগৰিক, আমি তেওঁলোকক যিধৰণে শিক্ষা কৰিম সেইটোৱে দেশৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিব। সেয়ে তেওঁলোকৰ বাবে সৰ্বতো প্ৰকাৰৰ বিকাশৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। তেখেতে শিক্ষা জীৱন আৰম্ভ কৰিছিল ঘৰুৱা শিক্ষাৰ জৰিয়তে। ঘৰতে তেখেতে উৰ্দু, সংস্কৃত, ফাৰ্চী আদি ভাষা আয়ত্ত কৰিছিল। পাছলৈ উচ্চ শিক্ষা লাভ কৰিবলৈ তেখেতে কেম্ব্ৰিজৰ ট্ৰিনিটি কলেজলৈ যায় আৰু ডিগ্ৰী লৈ ভাৰতলৈ উভতি আহে। পণ্ডিত জৱাহৰলাল নেহৰুৱে ভাৰতৰ স্বাধীনতা সংগ্ৰামত যোগদান কৰিছিল আৰু তেওঁলোকৰ কাৰাগাৰ থাকিব লগা হৈছিল। ভাৰত স্বাধীন হোৱাৰ পিছত স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। পণ্ডিত জৱাহৰলাল নেহৰুৱে প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়তো শিশুসকলৰ লগত সময় অতিবাহিত কৰিছিল। তেখেতে আজিৰ এই দিনটোতে তেখেতৰ স্মৃতিত চিৰযুগমীয়া আৰু তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ উপৰিও শিশু দিৱসৰ আন লক্ষ্যসমূহ শিশুসকলৰ অধিকাৰ, যত্ন আৰু শিক্ষাৰ বিষয়ে সজাগতা বৃদ্ধি।